Hello friends, welcome to my channel Hunmoni Vlogs. কালি আমি গৈছিলো জুহাটলে বৰ্তমান লকডাউন চলি আছে গতিকে জুহাটত কেনেকুৱা ধৰণৰ লকডাউনৰ প্ৰভাৱ পৰিছে আদি সকলোবোৰ এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম কিছুমান সিনেমেটিক শ্বট লৈছিলো সেই সিনেমেটিক শ্বটসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু গাড়ী মটৰ কেনেকৈ চলিছে কি কথা সকলো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ওলাই আমি চন্দ্ৰকুমাৰ বেজবৰুৱা কলেজ পাৰ হৈছিলোঁ চন্দ্ৰকুমাৰ বেজবৰুৱা কলেজ বৰ্তমান বন্ধ হৈ আছে যিহেতু লকডাউন সেইবাবে কলেজসমূহ বন্ধ হৈ আছে কিয়ক পাওঁতেই এনেদৰে ৰাস্তাত আমি আৰ্মি গাড়ীসমূহ দেখিছিলোঁ ইভাগে গাড়ীসমূহ ৰাস্তাত নাই বাৰু যিবোৰ প্ৰাইভেট গাড়ী হয় বা ব্যৱসায়ৰ বাবে যিবোৰ গাড়ী ব্যৱহাৰ কৰা হয় সেই গাড়ীসমূহ নাই বাৰু কিন্তু আৰ্মি গাড়ীসমূহ আমি পাইছিলোঁ যেতিয়া আমি তিয়ক টাউন এৰিয়াত সোমাইছিলোঁ তেতিয়া দেখিছিলোঁ যে তিয়কৰ দোকানসমূহ খোলাই নাছিল আমি যিহেতু 9টা মানতে গৈছিলোঁ ৰাতিপুৱা 9টা মানলৈকে দোকানসমূহ খোলাই নাছিল আৰু বেলেগ মানুহ তিয়কত দেখা পোৱা নাছিলোঁ এইখনে হৈছে তিয়কৰ পুলিচ ষ্টেচন এইখনে হৈছে যোৰহাট জিলাৰ চেনিজানত অৱস্থিত সায়েন্স কলেজ যোৰহাটৰ বাইপাছেদি আহি থাকোঁতে এনেদৰে দেখিবলৈ পাইছোঁ ৰাস্তাৰ কিনাৰত বজাৰ বহিছে আৰু গ্ৰাহকসকলে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহি পিনি বৰষুণত তিতিয়ে নিজৰ ঘৰৰ সামগ্ৰীসমূহ বজাৰ কৰিছে আমি যোৱাৰ পৰা আৰম্ভ কৰি 1-1.5 ঘণ্টাৰ ভিতৰত আমি যোৰহাট টাউন এৰিয়া পাইছিলোঁগৈ আৰু পাই দেখিছিলোঁ যে আগৰ যোৰহাট নগৰখনত যেনেদৰে ভিৰসমূহ হয় সেই ভিৰ বৰ্তমান নাছিল গতিকে ইয়াৰ পৰা প্ৰমাণিত হৈছে যে যোৰহাট জিলাৰ টাউন এৰিয়াৰ মানুহসকলে এই লকডাউনটো সম্পূৰ্ণৰূপে মানি লৈছে কোনেও উলংঘা কৰা নাই আৰু আমি বৰ্তমান পাইছোঁহি বৰুৱা চাৰিআলিৰ পৰা আমি এতিয়া সোঁ চাইডে যাম এই শ্বটটো মই যোৰহাটৰ পৰা উভতি আহোঁতে লৈছিলোঁ যোৰহাটৰ ৰাস্তাসমূহত 4 লাইনৰ কাম চলি আছে কৰোনা ওলাইছে যদিও ইয়াৰ কৰ্মচাৰীসকলে কৰোনালৈ ভয় নকৰি
ইয়াৰ কামসমূহ সুচাৰুৰূপে কৰি গৈছে। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। চ' বাই বাই এতিয়া।